অসমত 37 লাখ আত্মসহায়ক গোটৰ সদস্য আছে, 3,70,000 গ্ৰুপ আছে আৰু প্ৰত্যেকটো গ্ৰুপত 10 গৰাকীকৈ মহিলা আছে। ইয়াত আছে নে নাই মহিলা আত্মসহায়ক গোটৰ মেম্বাৰ? আছে যদি হাত উঠাওক। কিমান আছে? বাপৰে, একদম সেঞ্চুৰী মাৰি বহি আছে দেখোন। এতিয়া আজিলৈকে কি আছিলে যে মহিলাসকলক আমি গ্ৰুপৰ জৰিয়তে বেংকৰ লোন পোৱাৰ ব্যৱস্থা কৰো আৰু যোৱা বছৰ আমি 25,000 টকা কৰি গ্ৰুপবিলাকক আমি টকা পইচা দিয়াৰো ব্যৱস্থা কৰিছিলো কনকলতা আঁচনিৰ জৰিয়তে। এইবাৰ মই এটা চিন্তা কৰি আছিলো যে যিবিলাক মহিলা আত্মসহায়ক গ্ৰুপত আহে তেওঁলোক বহুত এক্টিভ মহিলা। আজিও মিটিঙত আহিছে। কোন আহিছে? আকৌ এবাৰ হাত দাঙক আত্মসহায়ক গোটৰ সদস্যসকল। তাৰ মানে আপোনালোক কিমান আগবঢ়া। ইয়াত যিখিনি কথা শুনিব, গাঁৱত গৈ কব আৰু আপোনালোকে ৰাজহুৱা কাম কাজ সকলোতে আগভাগ লৈ আছে। এতিয়া চৰকাৰে যদি আপোনালোকক কিবা সহায় কৰে, আপোনালোকে কিবা নহয় কিবা ভাল কাম কৰিব পাৰিবনে নাই? হাত দাঙক যিবিলাকে পাৰিব। পাৰিব। সেইকাৰণে মই এইবাৰ সিদ্ধান্ত লৈছো যে প্ৰথম বছৰ গ্ৰুপত নহয়, সব গ্ৰুপৰ মেম্বাৰৰ বেংক একাউণ্ট ল'ম, অলপ অলপ ট্ৰেইনিং কৰাম আৰু তাৰ পিছত আপোনালোকৰ বেংক একাউণ্টত প্ৰথম বছৰত 10,000 টকাকৈ ডাইৰেক্টলি আমি দি দিম। যিমান গ্ৰুপত মহিলা আছে, প্ৰথম জীৱিকা সখী বাইদেউবিলাক আপোনালোকৰ তাত যাব। মহিলাসকলক ফৰ্ম দিব। মহিলাসকলে ফৰ্মত লিখিব যে মই অমুক আত্মসহায়ক গোটৰ সদস্য। বেংক একাউণ্ট দিব আৰু লগত এটা জীৱিকা লিখিব যে মই মুৰ্গী ব্যৱসায় কৰিম, মই গাহৰি ব্যৱসায় কৰিম, মই তাঁতশালত কাম কৰিম, মই ঘৰৰ কাষত সৰু দোকান এখন দিম। যোনে যি লিখিব মই সেইটোকে বিশ্বাস কৰিম। কৰি প্ৰথম বছৰ আমি তাতে 10,000 টকা আমি দিম। তাৰ পিছত আমি পৰীক্ষা কৰি যিসকল মহিলাই ভাল কাম কৰিলে তেওঁলোকক আমি বেংকৰ পৰা লোন পোৱাৰ ব্যৱস্থা কৰিম আৰু বেংকৰ লোনৰ সুদ আপোনালোকে দিব নালাগে। সুদটো ৰাজ্য চৰকাৰে দিব, আপোনালোকে সুদটো দিব নালাগে। আৰু তাৰ পিছত সেই বেংকৰ লোনত যদি 50,000 টকা আপোনালোকে লোন লয়, 25,000 টকা মই ঘূৰাই দিম, 25,000 টকা আপোনালোকে ঘূৰাই দিব। প্ৰথম বছৰ 10,000 টকা ডাইৰেক্ট পাব। 10,000 টকাৰ লগত কোনো কণ্ডিশ্যন নাই, ডাইৰেক্টলি 10,000 পাব। তাৰ পিছত লাহে লাহে সেই 10,000 টকাটো যোনে যোনে ভালকৈ ব্যৱহাৰ কৰে তেওঁলোকক আমি আগুৱাই লৈ যাম। গ্ৰুপৰো কাম চলি থাকিব, গ্ৰুপ বন্ধ কৰিব নালাগে। গ্ৰুপৰ কাম গ্ৰুপত চলিব, ব্যক্তিগত কাম ব্যক্তিগত চলিব।